butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Baby, you give me ice and fire. You're channeling wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. নমস্কাৰ শুভ সন্ধিয়া আজি ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে উপস্থিত সমূহ দৰ্শক মণ্ডলীলৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছো লগতে পলকস্থলীয় দীপান্বিতাৰ বহুত বহুত শুভেচ্ছা জনাইছো শিক্ষা কাকতি মই কামৰূপ জিলাৰ সিঙৰাৰ জীয়ৰী মই বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বিএ তৃতীয় বিভাগৰ এজনী ছাত্ৰী মোৰ অভিৰুচি হৈছে নৃত্য আৰু চিত্ৰাংকন ধন্যবাদ আপোনালোক এই সন্ধিয়াটি শুভ হওক লগতে ভালদৰে উপভোগ কৰক ধন্যবাদ জয় আই অসম মই বিজ্ঞানী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী মই নমস্কাৰ সন্ধিয়া মোৰ চৰকাৰ বিচাৰক মণ্ডলীসকল আৰু লগতে ইয়াত উপস্থিত থকা মোৰ দৰ্শক মণ্ডলীসকলক মই স্বাগতম জনাইছোঁ আৰু লগতে দেৰিকৈ হ'লেও মই দীপাৱলীৰ শুভেচ্ছা জনালোঁ মোৰ নাম নেহা চাংমা
মই খলিহা জীয়ৰী মোৰ বয়স 17 বছৰ মই এতিয়া মোৰ কনষ্টেণ্ট নম্বৰ হ'ল 40 ধন্যবাদ নমস্কাৰ পোনপ্ৰথমে মই সন্মানীয় বিচাৰক মহোদয় আৰু লগতে উপস্থিত থকা সন্মানীয় দৰ্শকসকল মোৰ ফালৰ পৰা বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছো এই সৌন্দৰ্য প্ৰতিযোগিতাৰ লগতে কৰ্মকৰ্তা আমাৰ প্ৰতিভা বিকাশৰ বাবে এনে এখন মঞ্চ প্ৰদান কৰাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ নাম শ্ৰী ভূমিকা বৰা পাৰিভিতা জালুকবাৰী জীয়ৰী মই এগৰাকী কলেজীয়া ছাত্ৰী মোৰ বয়স হৈছে 19 এই সৌন্দৰ্য প্ৰতিযোগিতাৰ আপোনালোকে ক্ষমা কৰিব নমস্কাৰ পোনপ্ৰথমতে মই সমূহ ৰাজ্যক আৰু বিচাৰক মণ্ডলী দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নগৰপেৰা জীয়ৰী মই মধুস্মিতা কলিতা নগৰপেৰা বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মই নৃত্য আৰু অভিনয় কৰি খুবেই ভাল পাওঁ ধন্যবাদ জয় অসম